নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন বিষয় লৈ পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকে অসমত হোৱা ডাইনী হত্যাৰ বিষয়ে জানেই। সিদিনা ডকমকাত সংঘটিত হোৱা উদীয়মান যুৱকদ্বয় নীল অভিজিতৰ হত্যাকাণ্ড যে প্ৰধানত ডাইনী সন্দেহৰ অপপ্ৰচাৰৰ বাবে সংঘটিত হৈছিল, সেয়া নিশ্চয় সোঁৱৰাই দিব নালাগে। আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটোত টিপি বিভিন্ন বিষয়ৰ আলোচনাত ভাগ ল'বলৈ নাপাহৰিব। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে হয়তো অসমতেই ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত বেছিকৈ হয়। RTI তথ্যমতে সজাগতাৰ অভাৱৰ বাবে যোৱা 2001 চনৰ পৰা 17 চনলৈকে 114গৰাকী মহিলা আৰু 79জন পুৰুষক ডাইনী সন্দেহত ৰাইজৰ কাঠগড়াত দোষী সজোৱা হৈছে আৰু যোৱা 5 বছৰত 30গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। এতিয়া আচল কথাটো হ'ল, ডাইনী মানে কি? এই কথাটোৱে অলপ খেলিমেলি আছে। সৰ্বসাধাৰণৰ মনত ডাইনী মানে হ'ল ভূত পোহা মানুহ। ভূত কেনেকৈ পোহে বা কেনেকুৱা সেয়া কোনেও দেখা নাই। তথাপিও মানুহৰ বাবে দোল ফুঁহতি তাবিজ আদি দিয়া মানুহেই ভূত পোহে। সেইজন মানুহকে বেজ বা ডাইনী বুলি সন্দেহ কৰে। গাঁৱত বেমাৰ আজাৰ হ'লে সেইজন মানুহকে দোষী সাব্যস্ত কৰে। এতিয়া ডাইনী কাণ্ডৰ বাবে আমি বাৰু কাক জগৰীয়া কৰিম? অতীজৰে পৰা আমাৰ অসমখনৰ এটা বদনাম আছে যে কামৰূপ কামাখ্যাৰ দেশ। ইয়ালৈ আহিলে মানুহো ভেড়া হয়। মায়ঙত তন্ত্ৰ মন্ত্ৰৰ সাধনা কৰা হয়। মৰা মানুহো জীয়াই তুলিব পাৰে। এতিয়া কথা হ'ল, বৰ্তমান ইণ্টাৰনেটৰ দৰে উন্নত প্ৰযুক্তিৰ দিনতো অসমৰ জনসাধাৰণ এই পৌৰাণিক মতধাৰাৰ পৰা আঁতৰি আহিব পৰা নাই। বৈজ্ঞানিকসকলে মঙ্গল গ্ৰহত জীৱৰ সন্ধান বিচাৰিছে আৰু আমাৰ অসমত ডাইনী, যাৰ বাবে 2014 চনৰ 16 অক্টোবৰত দেৱযানী বৰাৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ডাইনী সন্দেহত নিৰ্যাতনৰ সন্মুখীন হৈছে। যিটো ঘটনাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ফলত 2015 চনৰ 13 অক্টোবৰত অসম চৰকাৰৰ তৰফৰ পৰা আছাম উইচ হাণ্টিং বিল পাছ কৰা হৈছিল আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই এই বিলখনক আইন হিচাপে অৰ্থাৎ এক্ট হিচাপে স্বীকৃতি দিছে। IPCৰ ছেকশ্যন 302 ধাৰাৰ অধীনত ডাইনী সন্দেহত কাৰোবাক জগৰীয়া কৰিবলৈ গ'লে সেই ব্যক্তিজনে 7 বছৰ কাৰাদণ্ড আৰু 5 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। এই টকাটো ভিক্টিমজনক ক্ষতিপূৰণ হিচাপে দিয়া হ'ব। এতিয়া আৰু এটা কথা চাওক, ধনী দুখীয়া সকলো মানুহেই টিভি চায়। তেনে ক্ষেত্ৰত এই অতি জনপ্ৰিয় মনোৰঞ্জনৰ মাধ্যম টিভিৰ চেনেলতেই যদি এনেধৰণৰ তন্ত্ৰমন্ত্ৰ, তাবিজ, জৰা ফুকা আদিৰ বিজ্ঞাপন প্ৰচাৰ কৰে, তেনেহ'লে অতি পিছপৰা অঞ্চলৰ মানুহৰ মনত সজাগতা আহিব কেনেকৈ? একবিংশ শতিকাৰ শিক্ষিত সমাজ তথা প্ৰচাৰ মাধ্যমসমূহেই যদি এনে বিজ্ঞাপনৰ পৰা আঁতৰত থাকিব পৰা নাই, তেনেহ'লে বিৰুবালা ৰাভাৰ দৰে সাহসী মহিলাই যিমানেই এৱাৰ বুলি প্ৰত্যাহ্বান জনাই জনমত গঠনৰ চেষ্টা নকৰক কিয়, সম্পূৰ্ণ সফলতা পোৱাৰ আশা ক্ষীণ। সাহসী মহিলা বিৰুবালা ৰাভাৰ লগতে আমিও জনমত গঢ়ি তোলাত আগভাগ ল'ব লাগিব। তেতিয়াহে যদি অসমত পুনৰ অভিজিত, নীলোৎপল আৰু দেৱযানী বৰাৰ কাণ্ডৰ দৰে কাণ্ড পুনৰাবৃত্তি নহয়। এইখিনিতে মই আমাৰ অসমৰ 2-এটা জনপ্ৰিয় টিভি চেনেলকো অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে কেইটামান টকাৰ বিনিময়ত তন্ত্ৰমন্ত্ৰৰ সম্ৰাট বাবা আদিৰ বিজ্ঞাপনসমূহ প্ৰচাৰ নকৰে। কাৰণ এই বিজ্ঞাপনসমূহেও মানুহৰ মনত তন্ত্ৰমন্ত্ৰ আদিৰ প্ৰতি আকৰ্ষণ বঢ়াই তুলি ডাইনীৰ প্ৰতি বিশ্বাস বঢ়াই তোলে আৰু ফলত বিৰুবালা ৰাভাৰ এই যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক মষিমূৰ কৰাতহে সহায় কৰা হয়। এয়া মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ডাইনী হত্যাৰ বিৰুদ্ধে সজাগ হ'বলৈ আপোনালোকক মই আহ্বান জনালোঁ।